ঐ বন্ধু, কি হ'ল? মন মাৰি আছ নেকি ৰে? কি হৈছে? কি ক'ম আৰু তোমাক বহুত লাজ পাইছো। লাজ পাইছো? কি কৰিলি ঐ তই? এই কি কালি যে কৰিলি? তোমাক কৈছিলো যে চিনেমা চাব যাওঁ বুলি, অঁ তাৰপৰা চিনেমা হলত চিনেমা চাই ঘূৰি আহোঁতে ভিৰত ছোৱালীজনীয়ে পাৰ্চটো মাৰি দিলে মোৰ। তাৰ পিছৰ পৰাই মোৰ ঘৰত আহি একদম না ভাত খাইছোঁ না পানী খাইছোঁ বাৰু, কিন্তু মনটো একদম ভাল লগা নাই আৰু বহুত লাজ পাই আছোঁ মানে তাইৰ আগত মই। আৰে সেই চোৰজনীৰ আগত তই কেলৈ লাজ পাইছ আকৌ? কি ক'ম মই তোমাক ক'বও লাজ পাইছোঁ, কি ক'ম আৰু মই। কোৱাচোন কোৱা, কথাবোৰ কোৱা। তাই পাৰ্চ মাৰিছিলে, ছোৱালীজনীয়ে পাৰ্চ মাৰিছে ন। পাৰ্চত 1 টকা নাছিলে, ঘৰৰ ৰেচন অনা বস্তুকেইটা লিষ্টখন আছিলে অকল। তাইতো খুলি চাইছে ন, ভাবিছে চাগে এইটো কেনেকুৱা ল'ৰা। 1 টকা নাছিলে পাৰ্চ। লাজ